নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধা জনাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে আমি উক্ত স্থানলৈ গৈ থকা হৈছে। এয়া চাওক কিমান আঁতৰৰ পৰা এটা সুন্দৰ পৰিৱেশ আৰু চাকি শাৰী শাৰী কৰি বন্তি জ্বলাইছে। আমি গৈ আছোঁ এতিয়া উক্ত স্থানলৈ, আপোনালোকক দেখাই আছোঁ। এয়া দেখা পাইছে অজস্ৰ লোকে ভিৰ কৰিছে সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। এয়া দেখি পাইছে আপোনালোকে অজস্ৰজনৰ ভিৰ ইতিমধ্যে সমাগম হৈছে আৰু অন্য লোকো আহি আছে। বৰ্তমানলৈকে ই এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে, চাওকচোন। ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পূৰ্ণ হৈছে আৰু মোৰ পত্নীও আহি পালেহি। এয়া দেখিছে তেওঁ ধূপ ধূনা আৰু চাকি বন্তি একোজ জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে জুবিন গাৰ্গ অমৰ হৈ থাকক আৰু ভগৱানে তেওঁক কুশলে ৰাখক। এই প্ৰাৰ্থনা জনাই সকলোৱে মৌন প্ৰাৰ্থনা কৰিলে আৰু ভগৱানৰ ওচৰত তেওঁ আত্মাই শান্তি পাবৰ বাবে প্ৰাৰ্থনা কৰিছে। এয়া আপোনালোকে দেখিছে সকলোৱে এক শোকস্তব্ধ পৰিৱেশ চাই লওক। তেওঁ য'তে আছে কুশলে ৰাখক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইপিনে আমি চাকি বন্তি জ্বলাই ঘৰ মৰা হৈছোঁ। এয়া দেখিছে ৰাস্তাৰ চাৰিওকাষে চাকি ধূপ তেল আৰু মমবাতি জ্বলাই সকলোৱে সমবেদনা জ্ঞাপন কৰিছে। আপোনালোকে জুবিন গাৰ্গৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰিলে নাই জনাবচোন। অতি দুখেৰে আজি এই ব্লগটো বনাবলগীয়া হ'ল। চাই কেনে পালে আপোনালোকে মতামত জনাব।